নমস্কাৰ বন্ধুসকলৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ সুখবৰ। বিত্তমন্ত্ৰী অজন্তা নেওগে কৰিলে এই কাম। আপোন ঘৰৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি বিত্তমন্ত্ৰীৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে আজি বিত্ত বিভাগে ৩৮.৫০ কোটি অনুমোদন জনায়। হিতাধিকাৰী কৰ্মচাৰীসকলে কেইবামাহ ধৰি সুদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টো ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগৰ দৃষ্টিগোচৰ কৰিছিল। শেহতীয়াভাৱে আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে প্ৰতিবেদন বিচাৰে আৰু বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি কৰ্মচাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনায়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ আপোন ঘৰৰ অভিলাষী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩১,৯৯৬ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী উপকৃত হৈছে। ইতিমধ্যে এই আপোন ঘৰ আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৭০ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল। এই আঁচনিৰ জৰিয়তে এজন কৰ্মচাৰীয়ে সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত ঋণ লাভৰ বাবে যোগ্য বিবেচিত হয়। বন্ধুসকল, মোৰ চেনেলত যদি নতুনকৈ আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো টিপি দিব। বন্ধুসকল, দ্বিতীয় বাতৰিটো হৈছে ৰাজ্যৰ ৯খন জিলাত হ'বনে লকডাউন? আজি নহ'ল মেগা ভেকচিন কেম্প। এই সন্দৰ্ভত কি ক'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই? প্ৰতিদিনে ৩ লাখ ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰখনে উজুটি খালে দ্বিতীয় দিনটোতে। আজি ৰাজ্যত প্ৰায় স্থবিৰ হৈ পৰিছে ক'ভিড ভেকচিন প্ৰদান। বন্ধ হৈ পৰিছে ৰাজ্যৰ সকলো বাগিচা অঞ্চলৰ মেগা ভেকচিন কেম্পৰ কাৰণ ৰাজ্যত নাই ক'ভিড ভেকচিন। তাৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত বোকাখাতৰ এটা ক'ভিড ভেকচিন প্ৰদান শিবিৰত উপস্থিত হৈ কয়, ৰাজ্যৰ ৯ জিলাত সম্পূৰ্ণ লকডাউন সম্পৰ্কত সিদ্ধান্ত ল'ব বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত কেবিনেট বৈঠকত। প্ৰতিদিনে ৩ লাখ ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰখনে উজুটি খালে দ্বিতীয় দিনটোতে। আজিৰ দিনটোত ৰাজ্যত ক'তো অনুষ্ঠিত নহ'ল মেগা ভেকচিন কেম্প কাৰণ ৰাজ্যত নাই ভেকচিন। কিন্তু কাইলৈৰ পৰা পুনৰ আৰম্ভ হ'ব মেগা ভেকচিন কেম্প। ইতিমধ্যে বৰঝাৰ এয়াৰপৰ্টত এখন ভেকচিনৰ বিমান অৱতৰণ কৰাৰ পাছত ৰাজ্যৰ ভেকচিন গুদামত মজুত কৰাৰ বিপৰীতে এয়াৰপৰ্টৰ পৰা বাহিৰে প্ৰতিখন জিলা সদৰলৈ পোনপটীয়াকৈ ভেকচিন প্ৰেৰণ কৰা হৈছে। এই মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ। ৰাজ্যৰ ক'ভিড পৰিস্থিতিত স্বাভাৱিকে দিশলৈ গতি কৰিছে যদিও এতিয়াও গোলাঘাট, যোৰহাট, কাছাৰ, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জ জিলাত ক'ভিড সংক্ৰমণৰ হাৰ উদ্বেগজনক। এইকেইখন জিলাক লৈ বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত ৰাজ্যিক কেবিনেট সিদ্ধান্ত ল'ব বুলি বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত ক'ভিড ভেকচিন কেম্প পৰিদৰ্শন কৰি এইদৰে কয় স্বাস্থ্যমন্ত্ৰীয়ে। আনহাতে ভেকচিনৰ ২টা বটল মিলাই ১১টা ভেকচিন প্ৰদানৰ চেষ্টা কৰাৰ বাবে স্বাস্থ্যকৰ্মীক আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীয়ে। অপচয় ৰোধৰ বাবে এই প্ৰচেষ্টা কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীজনে আজি জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীজনক সংগ দিয়ে জিলা উপায়ুক্ত, বোকাখাতৰ মহকুমাধিপতি, মহকুমা স্বাস্থ্য বিষয়াই। বোকাখাত নাট্য মন্দিৰত পূৰ্বে মজুত থকা ভেকচিনৰে আজি কেম্প অনুষ্ঠিত হয়। উল্লেখ যে গোলাঘাট জিলাত ৪০টা মেগা ভেকচিন কেম্পত সোমবাৰৰ দিনটোত নিৰ্ধাৰিত ২৫০০ ভেকচিনৰ বিপৰীতে ৩০০০ লোকক ভেকচিন প্ৰদান কৰে। ৰাজ্যত এই ঠাইসমূহত মেগা ভেকচিনৰ পথত হেঙাৰ হৈছে। কুসংস্কাৰ, অপপ্ৰচাৰ আতংকত ৰাখিছে ৰাইজক। অপপ্ৰচাৰে ৰাইজক বিভ্ৰান্ত কৰিছে। ফলত কেৱল ক'ভিড ভেকচিনেই নহয়, উৰাবাতৰিৰ বাদ পৰি গৈছে শিশুৰ অন্য টীকাকৰণৰ পৰাও। ৰাজ্যত আৰম্ভ হৈছে মেগা ভেকচিনৰ কেম্প। প্ৰথম দিনত ৩ লাখ ভেকচিন দি ৰেকৰ্ড কৰিছে ৰাজ্যই। কিন্তু তেনে সময়তে নামনি চৰাঞ্চলত ক'ভিড ভেকচিনক লৈ চলিছে উৰাবাতৰি। ভৌগোলিকভাৱে দুৰ্গম অঞ্চলত উৰাবাতৰিয়ে সৃষ্টি কৰিছে ভয় শংকাৰ। নামনিৰ চৰাঞ্চলত ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ চৰাঞ্চলত ক'ভিড ভেকচিনক লৈ বিভিন্ন উৰাবাতৰিত বিভ্ৰান্ত জনতা। সেয়ে এই অঞ্চলসমূহত ক'ভিড ভেকচিনক লৈ জনতাৰ নাই তেনে কোনো তৎপৰতা। ক'ভিড ভেকচিনে নষ্ট কৰে পুৰুষৰ পুৰুষত্ব, ভেকচিন ল'লে মৃত্যু হয় লোকৰ এনে অলেখ উৰাবাতৰিত বিভ্ৰান্ত চৰাঞ্চলৰ বাসিন্দা। ধুবুৰী চহৰৰ মিলন বজাৰত ক'ভিড ভেকচিন লোৱা লোক বিচাৰি হাবাথুৰি খোৱাৰ সময়তে আমি লগ পালোঁ কাগজী খাতুন নামৰ ৫০ৰ ঊৰ্ধ মহিলা এগৰাকী। পেছাত তেওঁ প্ৰাথমিক বিদ্যালয়, এখন মধ্যাহ্ন ভোজনৰ ৰান্ধনী। বিগত প্ৰায় এমাহ পূৰ্বে প্ৰধান শিক্ষকে নিৰ্দেশ দিছিল ভেকচিন ল'বলৈ, কিন্তু উক্ত ঠাইত ভেকচিন লোৱাৰ কোনো ব্যৱস্থা নাই। উপায় নাপাই নাৱেৰে ধুবুৰীলৈ গৈ ভেকচিন লৈছে তেওঁ।
প্ৰথমে অলপ ভয় শংকা আছিল তেওঁৰো, কিন্তু এতিয়া বুজি পাইছে যে ভেকচিনৰ বাবে ভয় কৰিবলগীয়া একো নাই। কিন্তু ইয়াৰ মাজতে কিছুমান মানুহে এনেই অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰিছে। ফলত কেৱল ক'ভিড ভেকচিনেই নহয়, উৰা বাতৰিত প্ৰবাহত বাদ পৰি গৈছে শিশুৰ জন্মৰ পিছত ল'বলগীয়া বহু টীকাকৰণৰ পৰাও। এয়াই নামনিৰ চৰাঞ্চলৰ বাস্তৱ ছবি। ইয়াৰ মাজতে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ দাবী পৰিস্থিতিত কিছু উন্নত। কিন্তু চৰাঞ্চলত উৰা বাতৰি আৰু কুসংস্কাৰ ভেকচিনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে বুলি ধ্ৰুৱজ্যোতি দাসেও উল্লেখ কৰে। এতিয়া প্ৰশ্ন হৈছে, চৰাঞ্চলত ভেকচিন 100% পূৰ কৰাৰ ক্ষেত্ৰত এনে কুসংস্কাৰ উৰা বাতৰিৰ পৰা কিবা প্ৰতিকাৰৰ বাবে ৰাজনৈতিক নেতাসকলে আগুৱাই আহিবনে? বন্ধুসকল, ইয়াৰ পিছৰ বাতৰিটো হৈছে, ভাৰতত কৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছৰ আতংক। 3খন ৰাজ্যত পোহৰলৈ আহিছে 25টা সংক্ৰমণৰ ঘটনা। মহাৰাষ্ট্ৰ, কেৰালা, মধ্যপ্ৰদেশত পোৱা গৈছে কৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ অৱস্থিতি। দেশত কৰোনাৰ দ্বিতীয় ঢৌৰ বিভীষিকা ক্ৰমশঃ হ্ৰাস পাবলৈ লৈছে যদিও কৰোনাৰ ডেল্টা প্লাছ প্ৰকাৰৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে সকলো। মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে সোমবাৰে কৈছিল যে ৰাজ্যখনত 21টা ডেল্টা প্লাছৰ ঘটনা পোহৰলৈ আহিছে। তেওঁলোকৰ 9জন জলগাঁৱৰ, 7জন মুম্বাইৰ আৰু এজনকৈ সিন্ধুদুৰ্গ, থানে আৰু পালঘৰ জিলাৰ। টোপে কৈছিল যে মহাৰাষ্ট্ৰৰ চৰকাৰে জেনম ছিকুৱেন্সি লোৱাৰ সিদ্ধান্ত লৈছে আৰু প্ৰতিখন জিলাৰ পৰা 100টা নমুনা লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। CSIR আৰু IGIBৰ নেতৃত্বত সংগ্ৰহ কৰা হৈছে নমুনা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে, 15 মে'ৰ পৰা 7,500টা নমুনা লোৱা হৈছে। প্ৰায় 21টা ডেল্টা প্লাছ কেছ পোৱা গৈছে। আনহাতে কেৰালাৰ 2খন জিলা পালাক্কাড আৰু পাথানামথিট্টাৰ পৰা সংগ্ৰহ কৰা নমুনাত SARS-CoV-2 ডেল্টা প্লাছ প্ৰকাৰৰ কমেও 3টা ঘটনা পোৱা গৈছে। বিষয়াসকলে সোমবাৰে প্ৰকাশ কৰিছিল এই তথ্য। পাথানামথিট্টা জিলা উপায়ুক্ত ডক্টৰ নৰসিংহগুৰি TL ৰেড্ডীয়ে কৈছিল যে জিলাখনৰ কাডাৰ পৰা পঞ্চায়তৰ এজন 4 বছৰীয়া শিশু ভাইৰাছটোৰ নতুন ডেল্টা প্লাছ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। নতুন প্ৰকাৰটো CSIR-IGIBত শিশুটিৰ নমুনাৰ পৰা জেনম ছিকুৱেন্সিঙত চিনাক্ত কৰা হৈছিল। বিষয়াসকলে কৈছিল যে প্ৰশাসনে ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ 2খন জিলাৰ প্ৰভাৱিত অঞ্চলত কঠোৰ পদক্ষেপ লৈছে। অৱশ্যে বিগত সপ্তাহত নীতি আয়োগৰ সদস্য ডাক্তৰ VK পলে কৈছিল যে নতুনকৈ আৱিষ্কৃত ডেল্টা প্লাছ প্ৰকাৰটোক এতিয়াও উদ্বেগজনক প্ৰকাৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হোৱা নাই। ডেল্টা প্লাছ ভেৰিয়েণ্টৰ প্ৰথম তথ্য মধ্যপ্ৰদেশত ভাৰতত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ প্ৰথমটো ঘটনা মধ্যপ্ৰদেশৰ ৰাজধানী ভোপালৰ এগৰাকী 65 বছৰীয়া মহিলাৰ শৰীৰত চিনাক্ত কৰা হৈছিল। মহিলাগৰাকী হোম আইচোলেশ্যনত থাকিয়েই COVID-19 যুক্ত হৈ পৰিছিল আৰু তাইক ভেকচিনৰ 2টা পালি প্ৰদান কৰা হৈছিল। তেওঁৰ নমুনা 23 মে'ত লোৱা হৈছিল আৰু 16 জুনত নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে তেওঁ ডেল্টা প্লাছ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছিল। হিন্দী বাতৰি কাকত হিন্দুস্তানক এক প্ৰতিবেদন অনুসৰি ৰাজ্যখনৰ শিৱপুৰী জিলাত 4জন লোক ডেল্টা প্লাছ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছিল। প্ৰতিবেদনখনে দাবী কৰিছিল যে 4জনক টীকাকৰণ কৰা হৈছিল আৰু সংক্ৰমণৰ পিছত তেওঁলোকৰ মৃত্যু হৈছিল।